ভিডিঅ'টোত ক্লিক কৰাৰ বাবে থেংক ইউ সো মাচ গাইজ। আজিৰ এই ভিডিঅ'টোত মই জনাম HSLC 2020 ৰুটিনখন আপুনি কেনেকৈ ডাউনলোড কৰিব। গাইজ আপোনালোকে বৰ্তমানত যিটো স্ক্ৰীনত চাই আছে ৰুটিন, এইটোৱে হৈছে অফিচিয়েল ৰুটিন। আৰু এই ৰুটিনখন যদি আপুনি ডাউনলোড কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। গাইজ একেবাৰে সহজ প্ৰচেছ হয় কেনেকৈ ডাউনলোড কৰিব লাগে। আপুনি একেবাৰে লাষ্টলৈকে চাব। এই বছৰৰ পৰীক্ষা হ'ব 10 ফেব্ৰুৱাৰীৰ পৰা। 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু শেষ হ'ব 29 ফেব্ৰুৱাৰী। 29 ফেব্ৰুৱাৰীত আপোনাৰ এক্সাম শেষ হৈ যাব। চ' আপুনি যদি এই ৰুটিনখন ডাউনলোড কৰিব বিচাৰে, যদি এতিয়ালৈকে আপুনি ৰুটিন পোৱা নাই বা আপোনাৰ ফ্ৰেণ্ড বা ফেমিলি মেম্বাৰ কোনোবা আছে মেট্ৰিক দিব, সেইসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তাৰপিছত সেইসকলে অতি সহজে এই ৰুটিনখন ডাউনলোড কৰিব পাৰিব। গাইজ মানে এটা প্ৰব্লেম হয় অসমত, প্ৰায় প্ৰতি বছৰে এনেকুৱা প্ৰব্লেম হয় যে অসমৰ মানে সেৱাৰ যিটো ৰুটিন দিয়ে সেই ৰুটিনটো মানে প্ৰথমে এটা দিয়ে তাৰপিছত আকৌ চেঞ্জ হৈ যায়। এনেকুৱা হ'লে কিন্তু মানে বহুতৰ খেলি মেলি হ'ব পাৰে, যিসকলে মানে ৰুটিন পোৱা নাই। বৰ্তমান ৰুটিনটো হয়তো বহুতে পাইছেই, কিন্তু ভৱিষ্যতে কি হয় যদি এনেকুৱা ৰুটিন চেঞ্জ হয় তেনেহ'লে কিন্তু খেলি মেলি হৈ যাব পাৰে, কাৰণ এইটো মানে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা হয়। সেইকাৰণে এইটো আপডেট পাবৰ বাবে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ প্ৰতি বছৰে এনেকুৱা চেঞ্জ হৈ থাকে। চ' এই বছৰ যদি চেঞ্জ হয়, ভৱিষ্যতত এতিয়ালৈকে হোৱা নাই, যদি হয় মানে ভৱিষ্যতত যদি হয় তেনেহ'লে মই মানে খবৰ পোৱাৰ লগে লগে মই এটা ভিডিঅ' বনাই দিম যে ৰুটিন চেঞ্জ হৈছে বুলি। আৰু ৰুটিন চেঞ্জ হৈছে যেতিয়া গম পাব তেতিয়া আপুনি সেই ভিডিঅ'টোত মই এইটো জনাই দিম যে কেনেকৈ মানে নতুন ৰুটিনটো ডাউনলোড কৰিব লাগিব। চ' সেই ভিডিঅ'টো যদি পাব বিচাৰে, যদি এনেকুৱা ঘটনা হয় আৰু মানে আৰু এনেকুৱা ঘটনা হোৱাৰ পিছত যদি আপুনি নতুন ৰুটিনটো পাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ ৰুটিন চেঞ্জ যদি হোৱাৰ লগে লগে মোৰ চেনেলত এটা ভিডিঅ' আপলোড হ'ব যে ৰুটিন চেঞ্জ হৈছে আৰু নতুন ৰুটিনটো কেনেকৈ ডাউনলোড কৰিব লাগে। চ' সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া কি হ'ব, মোৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপুনি সেই ভিডিঅ'টো পাই যাব। চ' এতিয়া মই জনাম বৰ্তমানে যিটো ৰুটিন আপুনি চাই আছে, সেই ৰুটিনটো আপুনি কেনেকৈ ডাউনলোড কৰিব। একেবাৰে সহজ প্ৰচেছ হয়। আপুনি জাষ্ট যিকোনো এটা ব্ৰাউজাৰত যাব, ক্ৰোম ব্ৰাউজাৰ হ'লে ভাল হয়। ক্ৰোম ব্ৰাউজাৰত গৈ আপুনি এই ৱেবছাইটটো অ'পেন কৰিব, sevaonline.org। আপুনি জাষ্ট চাৰ্চ বাৰত ক্লিক কৰিব। চাৰ্চ বাৰত ক্লিক কৰি আপুনি লিখিব সেৱা SEVA sevaonline.org, ঠিক আছে। লিখি তাৰপিছত গ' কৰিব। গ' কৰাৰ লগে লগে এই পেজটো অ'পেন হ'ব আৰু আপুনি কি কৰিব লাগিব, অলপ স্ক্ৰল ডাউন কৰিব। অলপ স্ক্ৰল ডাউন কৰি তলত আহিব। তলত আহি ইয়াত চাব এটা, ইয়াত চাব প্ৰগ্ৰাম ফৰ HSLC, প্ৰগ্ৰাম ফৰ HSLC, এইটোত ক্লিক কৰিব। প্ৰগ্ৰাম ফৰ HSLC 2020 এইটোত ক্লিক কৰিব আপুনি। এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো বৰ্তমান অফিচিয়েল ন'টিফিকেশ্যন হয়, মানে অফিচিয়েল ৰুটিনটো হয়, সেই ৰুটিনটো আপুনি ডাউনলোড কৰিব পাৰিব। মোৰ মোবাইলত অলৰেডি ডাউনলোড কৰা আছে, সেইকাৰণে এনেকুৱা দেখুৱাই আছে। আৰু আপুনি যেতিয়া প্ৰথমবাৰ ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত ডাউনলোড হৈ যাব। ইয়াত চাওক মোৰ আৰু আকৌ এটা অপশ্যন আহিছে, আপুনি আকৌ ডাউনলোড কৰিব বিচাৰে নে নাই। যদি বিচাৰে তেনেহ'লে ডাউনলোডত ক্লিক কৰিব পাৰে। তো মই এতিয়া আকৌ ডাউনলোড নকৰোঁ, মই জাষ্ট অ'পেন কৰি দিম। ইয়াত ক্লিক কৰি ইয়াত চাওক মোৰ মোবাইলত অ'পেন হৈ গৈছে। চিম্পুল হয়, একেবাৰে চিম্পুল প্ৰচেছ হয়। আৰু আপুনি যদি আৰু সহজে ডাউনলোড কৰিব বিচাৰে তেনেহ'লে মই ডাইৰেক্ট লিংক দি দিম, ডিছক্ৰিপশ্যনত ডাইৰেক্ট লিংক থাকিব। লিংকত ক্লিক কৰিলেই আপুনি ডাইৰেক্ট ডাউনলোড কৰিব পাৰে, ঠিক আছে। আজিৰ সৰু ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলো ফ্ৰেণ্ড আৰু ফেমিলি মেম্বাৰক, যিসকলে মানে HSLCৰ এক্সাম দিব বা মেট্ৰিকৰ এক্সাম দিব। চ' থেংক ইউ ছ' মাছ আজি ভিডিঅ'টো চোৱাৰ বাবে। হেভ এ নাইচ ডে'।